আপুনি ব্যৱহাৰ কৰা এখন গাড়ী দি ক্ৰছ কাৰেণ্টে কৈছে এখন এইটো মিছা কথা। এইটো যিটো ল'ৰাৰ কথা কৈছে মুম্বাইৰ নহয়, নেল্লীৰ হয়। মই ব্যৱহাৰ কৰোঁ যেতিয়া বানপানী চাবলৈ যাওঁ, মোৰ গাড়ীখন নাযায়। যেতিয়া মই জলসম্পদ বিভাগৰ মন্ত্ৰী, মই যেতিয়া বানপানী চাবলৈ যাওঁ, মই গাড়ীখন কেতিয়াবা মাতি লওঁ। মই মিছা কথাটো কৈ লাভ নাই, এখন মোৰ গাড়ী নহয়। আৰু সেই মানুহজন মুম্বাই নহয়, মুম্বাইত এতিয়া থাকে। নেল্লী ল'ৰাজন যদি মুম্বাইত গৈ প্ৰতিষ্ঠিত হৈছে, অসমৰ মানুহে গৌৰৱহে কৰিব লাগে। আকৌ মই কৈছোঁ, যেতিয়া স্পেচিয়েলি আপোনালোকে দেখিছে মই সদায় এখন বগা গাড়ীতে ঘূৰি ফুৰোঁ। যেতিয়া মই মথাউৰি চাবলৈ যাওঁ, সেই বগা গাড়ীখন মোৰ নাযায়। মোৰ এখন কিয়া কাৰ্নিভেল গাড়ী আছে, সেইখন গাড়ী নাযায়। ভাড়া হিচাপে ব্যৱহাৰ কৰে নেকি? লগৰ ল'ৰা গাড়ী মই মাতি লওঁ। মোৰ লগৰ ল'ৰা নেল্লী ল'ৰা কোনো পধ্যে মুম্বাই নহয়। তেওঁলোকে ভুল কথাবিলাক কয়। অসমীয়া ল'ৰা এটাক বহিৰাগত সজাই দিয়ে। তেওঁৰ এড্ৰেছটো মানে তাতে দিয়া আছে পাৰে। তেওঁৰ আপোনালোকে গৈ চাওক, সৰজমিন তদন্ত কৰক। তেওঁৰ ল'ৰা ছোৱালী, তেওঁৰ মাতৃ নেল্লীত থাকে, বাগান গেটত। মোৰ লগত বলক, মই দেখাই দিম। তেওঁ তাতে থাকে। মই কৈছোঁ নহয়, ইয়াতো থাকে, তাতো থাকে। ভাই গুৱাহাটীতে অফিচ আছে, গুৱাহাটীত ছুপাৰ মাৰ্কেটত তেখেতৰ অফিচ হয়। গতিকে মই লাগিলে মাতি লওঁ। বালিৰ মহল আছে তেওঁৰ নামত, কিবা মই নাজানো। মই কৈছোঁ যে লাগিলে গাড়ীখন মই যদি বানপানী চাবলৈ যাওঁ মাতি লওঁ, বাকী জেগাত মই ঘূৰি নুফুৰোঁ। মন্ত্ৰী ডাঙৰীয়া, আপুনি ব্যৱহাৰ কৰা এখন গাড়ী দি ক্ৰছ কাৰেণ্টে কৈছে এখন এইটো মিছা কথা। এইটো যিটো ল'ৰাৰ কথা কৈছে মুম্বাইৰ নহয়, নেল্লীৰ হয়। মই ব্যৱহাৰ কৰোঁ যেতিয়া বানপানী চাবলৈ যাওঁ, মোৰ গাড়ীখন নাযায়। যেতিয়া মই জলসম্পদ বিভাগৰ মন্ত্ৰী, মই যেতিয়া বানপানী চাবলৈ যাওঁ, মই গাড়ীখন কেতিয়াবা মাতি লওঁ। মই মিছা কথাটো কৈ লাভ নাই, এখন মোৰ গাড়ী নহয়।